Hi everyone, welcome to my YouTube channel আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো। গুড মৰ্নিং আৰু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো আৰু এতিয়া বেছি সময় হোৱাই নাই 6টা বজাই নাই নেকি। আচলতে আমি ইফালে যাবলৈ ওলাইছো মানে ডিব্ৰুগড় যাম গতিকে ভাবিলো আপোনালোককো লৈ যাওঁ মোৰ লগতে। তো বলকচোন তেতিয়া হলে মোৰ লগতে আপোনালোকক ডিব্ৰুগড় যাম বুলি কৈলো কিন্তু কি কাৰণে যাম হেতু কোৱা নহলে আচলতে পাপাৰ এক্সাম এটা আছে সেই কাৰণে যাব এক্সাম দিবলৈ আৰু বা মই লগতে যাম এনে চাবলৈ আৰু বহুত দিন ধৰ ঘৰতে সোমাই আছো সেই কাৰণে তো দেখাই থাকিম আপোনালোকক সকলোখিনি চাই থাকিব আৰু আহক তেতিয়া হলে আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া আমি গৈ আছো ইয়া ডিব্ৰুগড় ফালে আৰু ৰাস্তাৰ ওপৰেদি পানী দেখিছেনে ইমান ধুনীয়া লাগিলে মই ভাবিলো অকমান ভিডিঅ' কৰি ৰাখো। আহি পাইছোহি আমি বগীবিলৰ ওপৰত এতিয়া আৰু ৰৈ দিলে আমাৰ দেৰি হৈ যাব পাছত আহোঁতেন ৰুম আৰু আপোনালোকে চাওকচোন ইমান ধুনীয়া লাগিছে ৰাতিপুৱা সময়কণ। বগীবিল পাৰ হৈ আমি এতিয়া ৰৈছো ইয়াত ব্ৰেকফাষ্ট কৰিবলৈ একেবাৰে পিকনিকৰ ফিলিংছটো আহি গৈছে অলপ এতিয়া আমি ইয়াত খাবলৈ লৈছো কৰোনাৰ কাৰণে ৰেষ্টুৰেণ্টত সোমাবলৈ বেয়া লাগিছে সেইকাৰণে ৰাতিপুৱা খাদ্যটো আমি ঘৰৰ পৰাই লৈ আহিছো আৰু ৰখিলে পাপাৰ এক্সামৰ কাৰণে দেৰি হ'ব সেইকাৰণে আমি ইয়াতে অকমান সময় ৰৈ আমাৰ ব্ৰেকফাষ্টটো কৰি লওঁ বুলি ভাবিছো। এয়া চাওক টেষ্টি চানা দাইল বাই ঘৰতে বনাই আনিছে কি ধুনীয়া। গাড়ীৰ ভিতৰত ব্ৰেকফাষ্ট কৰিব লৈছো চাওক এফালে বাইদেৱে ওটছ খাইছে আমি খাইছো ৰুটি চব্জি চব খাই লওঁ দেখাই দেখি ভিডিঅ'টো সকলোকে চাই আমি এটা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত আছো চাওক পৰিৱেশটো চাৰিওফালে সেউজীয়া আৰু ইমানেই ধুনীয়া চাৰিওফালখন ধুনীয়াকৈ চাফা কৰি ৰাখিছে সকলোৱে আৰু ইয়াৰ পিছত আমি যাম জগন্নাথ মন্দিৰ সো দেখাই থাকিম আপোনালোকক সকলোখিনি চাই থাকিব ভিডিঅ'টো শেষলৈকে। এভৰিৱান সো আমি এতিয়া জগন্নাথ মন্দিৰ পাইছোহি আৰু ইয়াৰ চাকি তাকি লৈ লৈছো তো যাওঁ এতিয়া ভিতৰত সোমাব দিয়ে নাই নাজানো বাৰু তো দেখাই থাকিম ভিডিঅ'টো চাই থাকিব। হাই এভৰিৱান ডিব্ৰুগড়ৰ ফেমাছ মন্দিৰ বুলি ক'লে জগন্নাথ মন্দিৰৰ কথা আহে গতিকে এতিয়া আমি ইয়াৰ সন্মুখত আছো গেটৰ সন্মুখত সো ভিতৰলৈ যাম আৰু আপোনালোককো দেখাম চাই থাকক আপোনালোকক অকমান দেখাবলৈ চেষ্টা কৰিম সো বলক এতিয়া ভিতৰলৈ যাওঁ। এতিয়া ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰলৈ সোমাই অহাৰ পিছত বিশ্বাস কৰিব পৰা নাই যে মই ক'ত আছোঁ ইমানেই ধুনীয়া চাৰিওফালে সকলো দেৱ দেৱীৰে মানে মূৰ্তি বনাই সৰুকৈ মন্দিৰ আছে মই দেখাই দিম আপোনালোকক ভালকৈ আৰু ইমান এটা ধুনীয়া পৰিৱেশ চাৰিওফালে সেউজীয়া চাৰিওফালে মন্দিৰ সোমাই অহাৰ লগে লগে মনটো কিবা পবিত্ৰ যেন অনুভৱ হৈ যায় বহুত ভাল লাগে আৰু আপোনালোকো আহক এই ডিব্ৰুগড়ৰ বিখ্যাত জগন্নাথ মন্দিৰলৈ এবাৰ চাই যাওক ইমান ধুনীয়া। সো হে গাইজ চাওক এয়া জগন্নাথ মন্দিৰৰ আমি ভিতৰত সোমালোঁ আৰু আপোনালোকক দেখাই থাকিম সকলোখিনি চাই থাকিব ইয়াত বিভিন্ন ধৰণৰ মন্দিৰ আছে হনুমান মন্দিৰ হওক গণেশ মন্দিৰ হওক সো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু চাওক চাৰিওফালটো ইমানেই ধুনীয়া হয়। তো এতিয়া ফাৰ্ষ্ট সেৱা কৰি আহি লওঁ তাৰপিছত আপোনালোকক দেখাম চাই ল'ব। এতিয়া আমি আছোঁ এয়া জগন্নাথ মন্দিৰৰ একেবাৰে ভিতৰত আৰু চাওকচোন ইমান ধুনীয়া মই মানে ক'ত যাওঁ কোনখিনি চাওঁ এনেকুৱা হৈ গৈছোঁ চাই অন্ত নপৰে ইমান এটা ডাঙৰ এৰিয়া হয় চাই থাকিলে মানে শেষ নহয় বহুত ভাল লাগিল সঁচাকৈ। চ' এই গাইজ চাওক ইমান ধুনীয়া এইখিনি বনাই থোৱা হৈছে চাৰিওফালে বিভিন্ন ধৰণৰ ইয়াত মূৰ্তি আছে আৰু এতিয়া এইফালে গৈ আছোঁ গণেশ মন্দিৰ হয় চ' গণেশ মন্দিৰৰ ভিতৰলৈ যাম এতিয়া। তো এতিয়া ইয়াৰ গণেশ মন্দিৰৰ বাহিৰত আছোঁ আৰু এইফালে আছে এইটো নিগনি আৰু কিবা যদি আপুনি মনে বিচাৰিছে তেনেহ'লে ইয়াত ক'লে বোলে চব পূৰ হৈ যায় গতিকে এতিয়া আমি কম ভাবিছোঁ আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছে লক্ষ্মী মন্দিৰ সকলো আছে সকলো দেৱ দেৱতাৰে মূৰ্তি আছে আৰু মন্দিৰ বনাই থোৱা আছে সৰুকৈ
সো এতিয়া আহিছোঁ লক্ষী মন্দিৰ চাবলৈ আৰু ইয়াৰ মূৰ্তি সকলোৱে ক'লা হয় বাহিৰত যিখিনি আছে সেইখিনি কালাৰ কৰা হয় কিন্তু যিখিনি মানে মেইন সেইখিনি ক'লা হয় সো আপোনালোকে দেখিছে চাগে ভিতৰটো অকণমান আন্ধাৰ টাইপ হৈ আছে হ'লেও অকণমান দেখাই দিওঁ চাই লওক হে এভৰিৱান নেক্সট আপোনালোকক দেখাইছোঁ এয়া চাওক নাৰায়ণ শিৱ ব্ৰহ্মা সকলোখিনি আছে নাৰদ ইমান ধুনীয়াকৈ শিলেৰে নিৰ্মাণ কৰি থোৱা হৈছে অকণমান আপোনালোকক দেখাই দিছোঁ চাই লওক এতিয়া আপোনালোকক দেখাইছোঁ এয়া নৱগ্ৰহ মন্দিৰ বুলি কয় 9টা গ্ৰহৰ তো ভালকৈ দেখাই দিম ৰ'ব আমি পাইছোঁহি ইয়াত লিখা আছে ৰামৰ দৰবাৰ বুলি ৰাম সীতা লক্ষণ সকলোৰে মূৰ্তি আছে এয়া চাওক ৰাম লক্ষ্মণ সীতা আচলতে জগন্নাথ মন্দিৰ চাবলৈ আহোঁতে অকণমান টাইম লৈ আহিব লাগে আচলতে আমাৰ দেৰিয়ে হৈছে পাপাৰ এক্সামো শেষ হ'ল আৰু আমাক মাতি আছে গতিকে এতিয়া যাবগৈ লাগিব ভালকৈ চোৱা ইমান নহ'লে আৰু মন্দিৰ হয়তো চাবলৈ থাকিয়ে গ'ল আমাৰ এতিয়া যাওঁগৈ আৰু যিখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ লৰালৰিকৈ চ' বেয়া নাপাব আৰু কোনেও ফটো মৰাও ইমান নহ'লে চ' এতিয়া যাওঁগৈ চাই থাকিব ভিডিঅ'টো আৰু যিখিনি পাৰোঁ দেখাম বাৰু যাওঁতে জগন্নাথ মন্দিৰৰ পৰা আমি যাবলৈ ওলাইছোঁ আৰু বা কেনেকুৱা লাগিলে বহুত ভাল লাগিছে মন্দিৰ ভাগলৈ আহি মনটো একদম পবিত্ৰ লাগি গৈছে আৰু লকডাউনৰ পিছত আমি প্ৰথম এনেকৈ ওলাই আহিছোঁ চ' বহুত ভাল লাগিলে আৰু আহিলে সঁচাকৈ টাইম লৈ আহিব লাগে আমাৰ অকণমান টাইমটো কমেই হ'ল ত' হ'লেও এতিয়া যাওঁ আৰু ঘৰলৈ দেৰি হ'ব যিহেতু আকৌ ঘূৰি যোৱালৈ লখিমপুৰ চ' যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ চাই যাওক আৰু আমি দেখাই থাকিম ডিব্ৰুগড়ৰ পৰা আহি বগীবিলত নামিছোঁ ইমান ধুনীয়া বতাহ মাৰি আছে গোটেই চুলি উৰাই নিছেগৈ আমি এতিয়া অকণমান ফটো মাৰি মেলি আৰু যাম আৰু ইয়াৰ পৰা আৰু তাৰপিছত ইয়াৰ আগতে কিবা এটা খাই আৰু ঘৰলৈ যাম চ' আজি দিনটো এনেকৈ পাৰ হ'ল আৰু চ' অকণমান দেখাই দিম আপোনালোকক চাব এয়া আমাৰ পাপা বা সকলো ৰৈ আছে বতাহ ইমান দিছে পূৰা চুলি উৰি গৈছে অকণমান আপোনালোকক ভালকৈ মই দলংখন দেখাই দিম চাই লওক বগীবিলৰ পৰা পাৰ হৈ এখন ওচৰতে বহুত ধুনীয়া ৰেষ্টুৰেণ্ট আছে আৰু তাতে সোমালোঁ আমি লাঞ্চ কৰিবলৈ যিহেতু বহুত টাইম হৈ গৈছিল আৰু সকলোৰে ভোক লাগিছিল আৰু আজি লাঞ্চত এয়াই আছে অৱশেষত আমি আহি আছোঁ এতিয়া ঘৰলৈ আৰু অকণমান মই ভিডিঅ' কৰি ৰাখিলোঁ ঘৰলৈ আহি থাকোঁতে আমাক পাই গ'লে যাক বৰষুণে ইমান ধুনীয়া লাগিলে বৰষুণ যাক দিয়াৰ লগে লগে একেবাৰে গাটো চেঁচা পৰি গ'ল আজি গোটেই দিনটো আমাৰ এনেদৰেই পাৰ হৈ গ'ল কালি আহি পেলাই আৰু ভিডিঅ' এণ্ড কৰিব নোৱাৰিলোঁ আৰু কালি আহোঁতে আমাৰ 6টামান বাজিলে যাওঁতেও 6টামানত গৈছোঁ আহোঁতেও 6টামানত পাইছোঁহি আচলতে নোলোৱা হ'লে হয়তো আৰু অলপ সোনকালে পালোঁহিহেঁতেন আমি ৰৈ মেলি আহিছোঁ কাৰণে অকণমান দেৰি হৈ গ'ল সন্ধিয়া লাগিলে আৰু বিশেষকৈ জগন্নাথ মন্দিৰ গৈ আৰু বহুত ভাল লাগিল আচলতে অলপমান যদি আমাৰ লগত সময় থাকিলেহেঁতেন তেতিয়া আপোনালোকক ভালদৰে ভিডিঅ'টোত দেখাব পাৰিলোঁহেঁতেন সকলোখিনি কিন্তু মানে লৰালৰি হ'ল আমি পাপাৰ এক্সামৰ কাৰণেহে গৈছিলোঁ পাপাই এক্সাম দিব আমি আৰু এনেই অকণমান ঘূৰি মেলি থাকিম তাৰপিছত আমি গোটেইকেইটা মিলি আকৌ ঘৰলৈ ঘূৰি আহিম তেনেকুৱা প্লেনিং আছিল কিন্তু
তাত গৈ থাকোঁতে ছাডেনলি আমাৰ প্লেনিং হ'ল যে আমি জগন্নাথ মন্দিৰো চাবলৈ যাম যিহেতু ইমান ধুনীয়া হয় শুনি আছোঁ সকলোৰে মুখত বিখ্যাত হয় ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ বুলি ক'লে তো চাবলৈ মন গ'ল আৰু তাৰপিছত গ'লোঁ আৰু সেয়া আপোনালোকক লৰালৰিকৈ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা পাইছে কি পাইছে নাজানো আৰু যিমানটো পাৰিছোঁ দেখাইছোঁ আৰু তাত ইমানেই ৰ'দ আছিল মই ভালকৈ আপোনালোকক মানে দেখাবই নোৱাৰিলোঁ অকণমান তালৈ গ'লে সময় লৈ যাবলৈ পাব লাগে আমাৰ যিহেতু সময় বহুত কম আছিল আমি তাত মানে অলপমান চাওঁতে পাপাৰ ফালৰ পৰা ফোন আহিল যে মোৰ এক্সাম শেষ হ'ল আহিব লাগে গতিকে আমি লৰালৰিকৈ গুচি আহিলোঁ তো যিমানখিনি পাৰিলে দেখালোঁ যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট কৰি জনাব আৰু আপোনালোকেও তালৈ যাব পাৰে ইমান ধুনীয়া এটা জেগা হয় ইমান ধুনীয়া এভাগ মন্দিৰ আছে চাবলৈ যাব পাৰে তো সেয়াই আছিল আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিতো জনাবই লগতে শ্বেয়াৰ কৰিব ফেমিলি ফ্ৰেণ্ডছৰ লগত আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ লগত আপোনালোক ন'টিফাই হৈ থাকিব পাৰে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ আকৌ লগ পাম আপোনালোকক পুনৰ এটি মোৰ নতুন ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে বাই বাই লাভ ইউ অল